আসসালামু আলাইকুম ওয়া বাৰাকাতুহ। আছামিজ দিনী তাবলিগ নামৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিম 5 ওয়াক্ত নামাজৰ নিয়তসমূহ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। লগতে কিবা সুধিব লগা থাকিলে কমেন্ট কৰি সুধিব পাৰে আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আৰু এনে ধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব, যাতে মই যেতিয়াই এই ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী আপোনালোকে অতি সহজতে পাই যায়। আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে 5 ওয়াক্ত নামাজৰ ভিতৰত ফজৰৰ নামাজৰ বিষয়ে আমি শিকিম। যিহেতু 5 ওয়াক্ত নামাজৰ বিষয়ে যদি দিয়া হয় তেন্তে ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেয়েহে আমি পৰ্যায়ক্ৰমে এক ওয়াক্তকৈ আমি শিকি যাম। আমি আজি প্ৰথমে শিকিম ফজৰৰ নামাজৰ বিষয়ে। বন্ধু-বান্ধৱীসকল, ফজৰৰ নামাজ আৰম্ভ হয় বেলি উদয় হোৱাৰ 1 ঘণ্টা অৰ্থাৎ 15-20 মিনিট পূৰ্বে শুভে সাদিক বা প্ৰথম প্ৰভাতৰ পৰা, আৰু ইয়াৰ সময় থাকে বেলি উদয় হোৱাৰ আগলৈকে। এইখিনি সময়ত বন্ধু-বান্ধৱীসকল ফজৰৰ নামাজৰ ওয়াক্ত থাকে। বন্ধু-বান্ধৱীসকল, ফজৰৰ নামাজ হ'ল 4 ৰাকাত। সুন্নতে মুআক্কাদা 2 ৰাকাত জৰুৰী হয় আৰু এই নামাজ পঢ়িব লাগিব। লগতে ফৰজ নামাজ 2 ৰাকাত বাধ্যতামূলক হয়। এইটো ফৰজ হয়, সকলোৰে কাৰণে ফৰজ হয়। বন্ধু-বান্ধৱীসকল, এই ফজৰৰ নামাজৰ শেষৰ তসবিহটো হৈছে হুৱাল হাইয়ুল কাইয়ুম। ইয়াৰ অৰ্থ হ'ল আল্লাহ চিৰঞ্জীৱ আৰু চিৰস্থায়ী, আৰু এই তসবিহ 100 এবাৰ পঢ়িব লাগিব। আমি ইয়াৰ পিছত শিকিম ফজৰৰ সুন্নত 2 ৰাকাতৰ নিয়ত। নিয়তটো হৈছে নাৱাইতু আন উসাল্লিয়া লিল্লাহি তাআলা ৰাকাতে সালাতিল ফজৰি সুন্নত ৰাসূলুল্লাহি তাআলা মুতাৱাজিহান ইলা জিহাতিল কাবাতি শৰীফতি আল্লাহু আকবৰ। আৰু যিসকল লোকে এই ভাষাত যদি কৰিব নোৱাৰে নিয়ত, তেন্তে তেওঁলোকে আমাৰ মাতৃভাষা অৰ্থাৎ অসমীয়া ভাষাত কৰিলেও হ'ব। তেওঁলোকে এনেদৰে কৰিব লাগিব: মই ফজৰৰ 2 ৰাকাত ৰসুলৰ সুন্নত নামাজ কাবা শৰীফৰ পিনে মুখ কৰি পঢ়িবলৈ মনস্থ কৰিলো বা আৰম্ভ কৰিলো। আল্লাহু আকবৰ। বন্ধু-বান্ধৱীসকল, ফজৰৰ ফৰজ 2 ৰাকাতৰ নিয়তটো হৈছে নাৱাইতু আন উসাল্লিয়া লিল্লাহি তাআলা ৰাকাতে সালাতিল ফজৰি ফৰজুল্লাহি তাআলা মুতাৱাজিহান ইলা জিহাতিল কাবাতি শৰীফতি আল্লাহু আকবৰ। ইয়াৰ অৰ্থ হ'ল, বা যিসকলে এই আৰবী ভাষাত যদি নোৱাৰে তেওঁলোকে পঢ়িব লাগিব: মই ফজৰৰ 2 ৰাকাত আল্লাহৰ ফৰজ নামাজ কাবা শৰীফৰ পিনে মুখ কৰি পঢ়িবলৈ মনস্থ কৰিলো বা আৰম্ভ কৰিলো। আল্লাহু আকবৰ। বন্ধু-বান্ধৱীসকল, এয়াই আছিল ফজৰৰ নামাজৰ বিৱৰণ লগতে নিয়তসমূহ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আৰু এনে ধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব, যাতে মই যেতিয়াই ইয়াৰ পিছৰ ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী আপোনালোকে অতি সহজতে পাই যায়। বন্ধু-বান্ধৱীসকল, আমি ইয়াৰ পিছৰ ভিডিঅ'টোত জোহৰৰ নামাজৰ বিৱৰণ অৰ্থাৎ নিয়তসমূহৰ বিষয়ে শিকিম। সেয়েহে ভিডিঅ'টো চাবলৈ নাপাহৰিব। খুদা হাফিজ।